সুপ্ৰভাত জনাই সকলোলৈকে দিনটো আৰম্ভ কৰিছোঁ আজি। আৰু বাহিৰৰ পৰিৱেশটো চাওকচোন, একে বতাহ আৰু একদম ধূলিয়ে মানে একদম ধূলিময় পৰিৱেশ হৈ আছে। আৰু খোৱা বোৱাখিনি মই যোগাৰ কৰিলোঁ ৰাতিপুৱাতে। আৰু মাৰ মানে গাটো বহুত বেছি বেয়া, সেইকাৰণে ডক্টৰৰ তাত যাব ওলাইছে। আৰু এয়া মা যোৱাৰ পিছতে মই ভাবিলোঁ কিনো কৰি থাকিম, সেইকাৰণে ভাবিলোঁ অলপমান দহিকে গুঠোঁ। দহি গুঠিব লগা আছিলে অলপমান, কিন্তু মই ভালকৈ নাজানো দহি কৰিবলৈ কাৰণে। ইউটিউবৰ পৰা চাই অলপমান শিকিছোঁ। সকলোৱে কৰা দেখোঁ, কিন্তু মোৰো মন যায়, তো ভাবিলোঁ ইউটিউবৰ পৰা চাই অলপ শিকোঁ নেকি, শিকাও হ'ব আৰু কৰাও হ'ব। তো কৰি পেলাই এটা মূৰ শেষ কৰিলোঁ বাৰু, তাৰপিছত আকৌ নেক্সট এটা মূৰ কৰিছোঁ। আৰু এয়া হৈ গ'ল কৰি পেলাই। কালাৰটো আচলতে মেটচিং নহ'ল, আৰু দহিকেইটা গুঠি আন্ধাৰে হ'ল বাৰু। আৰু এতিয়া চাকি বন্তি জ্বলোৱা সময় হ'ল, মাহঁতো পালেহি। আৰু গৈ এতিয়া চাকি বন্তি জ্বলাইলোঁ, ভগৱানৰ ওচৰত সেৱা ভাগ কৰিলোঁ। আৰু কেনেকুৱা হৈছে জনাবচোন, মই বাৰু নাজানো, সকলোৱেতো জানেই দহি কৰিবলৈ কাৰণে। আৰু কেনেকুৱা হৈছে মোক প্লিজ কমেণ্টত জনাব। আৰু ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব।